স্টুডেন্ট যোৱা ক্লাছত তোমালোকক অ্যাসার্টিভ সেন্টেন্স মানে কি ইয়াৰ বিষয়ে আলোচনা কৰিছো। আজিৰ এই ক্লাছটোত লৈ আহিছো ইন্টাৰোগেটিভ সেন্টেন্স মানে কি। বলা তেন্তে পলম নকৰাকৈ ভিডিঅ'টো চাই লওক। ইন্টাৰোগেটিভ হৈছে প্ৰশ্নবোধক বাক্য। তাৰমানে এই সেন্টেন্স কি ক'ব মানে যি সেন্টেন্সৰ দ্বাৰা কি কৰা হ'ব প্ৰশ্ন কৰা হ'ব। যি সেন্টেন্সৰ দ্বাৰা কি কৰা হ'ব প্ৰশ্ন কৰা হ'ব তেনে সেন্টেন্সক ইন্টাৰোগেটিভ সেন্টেন্স বুলি কোৱা হয়। বলা তেন্তে চাই লওক। চোৱা ইন্টাৰোগেটিভ হৈছে প্ৰশ্নবোধক বাক্য যি সেন্টেন্সৰ দ্বাৰা প্ৰশ্ন কৰা হয় বা প্ৰশ্ন সোধা হয় তেনেবোৰ সেন্টেন্সক ইন্টাৰোগেটিভ সেন্টেন্স বোলে। তাৰমানে কি কৰিব যি সেন্টেন্সত প্ৰশ্ন কৰিব আৰু ইয়াত এটা কি থাকে প্ৰশ্নবোধক চিন থাকে। কি থাকে ইয়াত এইটো প্ৰশ্নবোধক চিন শেষত থাকিব এইটো প্ৰশ্নবোধক চিন থাকিব ইন্টাৰোগেটিভ সেন্টেন্স। ফৰ এক্সাম্পল ক'ব পাৰি যেতিয়া মই ক'তবা গৈছো বা তুমি ক'তবা গৈছা তোমাৰ মাকে ক'ব যে এই ইমান দেৰি কৰিলি ক'ত আছিলি, এইটো কি হ'ল প্ৰশ্ন কৰা। তাৰপিছত তুমি ক'তবা মানে বন্ধু বান্ধৱীৰ লগত ফুৰিব গৈছা মাকক কৈ যোৱা নাই মানে মাকেও তোমাক বিচাৰি আছে। বিচাৰি থকাৰ সময়ত যেতিয়া তুমি ঘৰত সোমাই আছা লাহেকে তেতিয়া কি কৰিব মাকে প্ৰশ্ন কৰিব ঐ ক'ত গৈছিলি নো ইমান দেৰি হ'ল। এইবোৰ কি প্ৰশ্ন কৰিলে ন এই ক'ত গৈছিলি এইটো প্ৰশ্ন কৰা হয়। এইটো হ'ব ইন্টাৰোগেটিভ। তেনেদৰে সুধিব হোৱাট ইজ ইউৰ নেম, তোমাৰ নাম কি। হোৱাট ইজ ইউৰ নেম। মই আগতে কৈছিলো ইন্টাৰোগেটিভ সেন্টেন্সত কি থাকে শেষত থাকে প্ৰশ্নবোধক চিন থাকিব আৰু তোমাক ক'ব তুমি হোৱাট ইজ ইউৰ নেম তোমাৰ নাম কি। এইটো কি কৰিলে প্ৰশ্ন কৰিলে এইটো হ'ব ইন্টাৰোগেটিভ। যেনেবা আকৌ আৰু এটা চোৱা হাউ আৰ ইউ তুমি কেনে আছা এইটো কি কৰিলে প্ৰশ্ন কৰিলে। এনেকুৱা সেন্টেন্স সমূহ কি হ'ব ইন্টাৰোগেটিভ। তোমালোকে ক'বা মোৰ এটা কলম আছে মই কি কৰি আছো কিতাপ পঢ়ি আছো আই কেন ডু দিছ মই এইটো কৰিব পাৰো। এইটো কি অ্যাসার্টিভ। তোমালোকে জানাই এই তিনিটা সেন্টেন্স বৰ্ণনা কৰিছে। যিহেতু তোমালোকে অ্যাসার্টিভ সেন্টেন্স চাইছা এতিয়া নিশ্চয় ক'বা এইটো অ্যাসার্টিভ সেন্টেন্স। কিন্তু অ্যাসার্টিভ সেন্টেন্সৰ পৰা কেনেকৈ আমি ইন্টাৰোগেটিভ বনাম ইয়াত কি আছে আই হেভ এ পেন মোৰ এটা কলম আছে। তেতিয়া তুমি এইটো কি অক্সিলাৰী ভাৰ্ব না নাইবা ইয়াক হেল্পিং ভাৰ্ব বুলি কোৱা হয়। যি বাক্যবোৰত হেল্পিং ভাৰ্ব আছে সেই হেল্পিং ভাৰ্ব বা সেই হেল্পিং ভাৰ্বটো বাক্যৰ মানে মাজৰ পৰা সাবজেক্টৰ আগত আনিলে কি হ'ব তাৰমানে ইন্টাৰোগেটিভ হৈ যাব। যেনে ধৰণে হেভটো আগত আনি দিলা হেভ আই এ বুক। হেভ আই এ বুক মোৰ এটা কলম আছে নে তেতিয়া প্ৰশ্ন হৈ গ'ল। আৰু মই এটা কিতাপ পঢ়ি আছো এইটো কি অ্যাসার্টিভ। আমি সকলোৱে জানো বৰ্ণনা কৰিছে মই কিতাপ পঢ়ি আছো এইটো বৰ্ণনা বুজাইছে। ইন্টাৰোগেটিভ কেনেকৈ চোৱাচোন এইটো কি আছে এম। এমটো কি হেল্পিং ভাৰ্ব মানে সহায় কৰিছে বাক্যটোৰ সহায় কৰিছে। মেইন ভাৰ্বক সহায় কৰিলে এইটো হেল্পিং ভাৰ্ব বুলি কোৱা হয়। যি নহওক এইটো ইন্টাৰোগেটিভ। এম আই গোটেইখিনি একেই হ'ব। এম আই ৰিডিং এ বুক মই এটা কিতাপ পঢ়ি আছো নে প্ৰশ্ন কৰি দিবা। তেতিয়া আই কেন ডু দিছ এইটো কি কেনটো কি অক্সিলাৰী ভাৰ্ব। আমি জানো অক্সিলাৰী ভাৰ্ব 24টা এম ইজ আৰ ৱাজ ওৱেৰ শ্বেল উড কেন কুড মে মাইট এনেকৈ 24টা আছে। যদি তোমালোকে হেল্পিং ভাৰ্ব লাগে মানে এইটো ভিডিঅ' লাগে এইটো ভিডিঅ' মই ইন্টাৰোগেটিভ কেনেকৈ বনাব লাগে সেইটো বুজি লোৱা আগতে। হেল্পিং ভাৰ্ব কেইটা তোমালোকক মই কি কৰিম নেক্সট ভিডিঅ'ত লিখি দিম বা বুজাই দিম। এইটো চোৱা আই কেন ডু দিছ মই এইটো কৰিব পাৰো। এইটো কি মই এইটো কৰিব পাৰো বৰ্ণনা কৰিছে হয়নে। এতিয়া বৰ্ণনা যদি কৰিছে এইটো অ্যাসার্টিভ। এইটো অ্যাসার্টিভৰ পৰা কি কৰিলা ইন্টাৰোগেটিভ কেনেকৈ বনাবা এই কেনটো কি কৰিবা
can I do this এইটো মই কৰিব পাৰো নে এই মানে অলপ সময় আগতে মানে তোমালোকক দেখাইছিলো অবজেক্টিভ ভার্ব যত আছে এটো অ্যাসার্টিভৰ পৰা ইন্টাৰগেটিভ কেনেকৈ কৰিবা এটো একবাৰ সহজতেই কৰিছিলা কিন্তু এতিয়া তোমালোকক অলপ কনফিউজ লাগিছে হয়নে মই তিনিটা সেন্টেন্স লিখিছো আৰু এই তিনিটা সেন্টেন্সই অ্যাসার্টিভ সেন্টেন্স ইয়াত অবজেক্টিভ ভার্ব নাই তোমালোকে নিশ্চয় গম পোৱা ইয়াত অবজেক্টিভ ভার্ব নাই তেতিয়াহলে অবজেক্টিভ ভার্ব নাই যদি ইয়াত কি কনফিউজ হৈ গৈছা একো নহয় একেবাৰে ইজি এন এপল তাও মানে আপেল খাই ইট মানে খোৱা তাও আপেল খাই ইউ প্লে ক্রিকেট ওকে তুমি ক্রিকেট খেলা ইয়াতো অবজেক্টিভ ভার্ব নাই রাম সো এ বার্ড রামে এটা চৰাই চাইছিল এই তিনিটাত কি নাই অবজেক্টিভ ভার্ব নাই ইয়াত আছে মেইন ভার্ব এটা মেইন ভার্বৰ পৰা তোমাৰ কেনেকৈ এটো কৰিবা চোৱাচোন ৰাম ইটস প্লে সো এই তিনিটা কেনেকৈ তোমাৰ তাৰমানে ইন্টাৰগেটিভ কৰিবা চাই লও ইয়াত কৰিব লাগিব ডু ডিড ডাজ ইয়াত তোমালোকে অবজেক্টিভ ভার্ব নাই যদি তোমালোকে অবজেক্টিভ ভার্ব তিনিটা লৈ লবা অবজেক্টিভ ভার্ব নাই এই তিনিটাৰে আমি কি কৰিব লাগিব অবজেক্টিভ ভার্ব বনাই দিব লাগিব বা হেল্পিং ভার্ব বনাই কি কৰিব লাগিব ইন্টাৰগেটিভ কৰি দিব লাগিব এই তিনিটা ডু ডিড ডাজ এতিয়া ডু কত বহিব ডাজ কত বহিব আৰু ডিড কত বহিব চোৱা ৰাম এটস এন এপল এটস ইয়াত মেইন ভাৰ্বৰ লগত এস বা ইএস যোগ আছে তাত দিবা তোমালোকে কি ডাজ ওকে ডাজ দিছা তাৰপিছত হি এতিয়া আৰু এটা কনফিউজ আছে ডাজ হি এট এইটো যেতিয়া তুমি ডাজ দিছা তেতিয়া কি হ'ব এই মেইন ভাৰ্বৰ লগত যিটো এস বা ইএস আছে উঠি যাব তাৰপিছত কি হ'ব আৰু গোটেইখিনি একেই an apple কি হৈছে does he eat an apple এতে কি হ'ব প্ৰশ্নবোধক চিন এটা হৈ যাব কাৰণ does কিয় দিলো কাৰণ মেইন ভাৰ্বটো লগত s by s যোগ আছে অৰ্থাৎ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এতিয়া নাম্বাৰৰ বিষয়ে ক'বলৈ গ'লে তোমালোকে নাম্বাৰৰ এটা ভিডিও বনাই দিম একেবাৰে সহজ হ'ব নাম্বাৰ মানে যাক পুৰুষ বুলি কোৱা হয় এইটো ভিডিও বনাম এইটো চাবা কোনটো থাৰ্ড পাৰসন ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন এইটো ভালদৰে বুজি পাবা এতিয়া তোমালোকে এতিয়া বুজি লোৱা যে মেইন ভাৰ্বৰ লগত যত এস বা ইএস আছে তেতিয়া কি কৰিবা তুমি ডাজ দি দিবা আৰু যদি নাই তেতিয়া কি কৰিবা কি দিবা ডু দি দিবা তেনে ইউ প্লে ক্রিকেট কি হ'ব ইয়াত অবজেক্টিভ ভার্ব নাই তেতিয়া তুমি ডু দি দিবা Do you play cricket? এটু কি do you play cricket কারণ so a bird রামে এটা চৰাই চাইছিল so চাইছিল এতে কি হ'ব এটু বলা তেন্তে আমি চাই লওঁ মানে past form বুলি কোৱা হয় যাক MV2 বুলি কওঁ শর্ট ফর্মত সো মানে ইয়াত কি হ'ব ডিড হ'ব যদি সেকেন্ডত আছে ডিড হৈ যাব এতিয়া ডিড ললা ডিড ৰাম তাৰপিছত এতিয়া আৰু এটা প্ৰশ্ন আহে এতিয়া সো সৈ থাকিব নে কি হ'ব এতিয়া কি হ'ব MV1 হৈ গ'ল সি হৈ গ'ল and did Ram see a bird রামে চৰাই চাইছিল কিয় ডিড হল মানে সো হল কাৰণ যেতিয়া তুমি ডিড দিছা ডিডে কি বুজাইছে এইটো বাক্যটো মানে পাস্ট যে এইটো বুজাই পেলাইছে যে নহওক তাৰমানে তোমালোকে এক কাম কৰিবা যেতিয়া
মেইন ভার্ব সেকেন্ড ফর্ম থাকিব আৰু তোমালোকে ডিড দি দিবা আৰু প্ৰথম কি কৰিবা এইটো মেইন ভার্বটো প্ৰেজেন্টত আনি কৰিবা থ্যাংক ইউ অল অফ ইউ ইমানতে পাঠটো সামৰণি মাৰিছো যদিও অলপ যথেষ্ট দীঘল হৈছে ভিডিঅ'টো তোমালোকে অলপ স্ক্ৰিপ্ট নকৰাকৈ চালে এছাৰটিভৰ পৰা ইণ্টাৰগেটিভ কেনেকৈ কৰিব পাৰি এইটো ভালদৰে তোমালোকে বুজিবা